কি মানে চিৰিয়েল কৰি কৰি শেষ হৈ গৈছে। মই টকলা আছিলো, নেক্সট চিনেমাত সি টকলা হ'ব, মোৰ চুলি থাকিব। দেখিছা না অঘাইটম, মানে অঘাইটম টিম মানে বনিলে ই জোৰ জবস্তি সোমাইছে। ডকাইত শিল্পী ই চিনেমাত নাছিলে, চাই এইফালে ই কৈছে দাদা মই থাকিম চিনেমাত। মই বোলো হ'ব দে, তোৰ কাৰণে কেৰেক্টাৰ এটা উলিয়াব লাগিব তাৰমানে। খালি তোৰ মানে চিনেমাখনত মানে চব ঘূৰাব লাগিব। মই চব ঘূৰাব লাগিব বুলি কৈছো, চব মানে এফালৰ পৰা চব ঘূৰাব লাগিব গোটেই, মানে মোচ চচৰ কথা কৈছো এইবিলাক বোধা। তোক সদায় এনেকে দেখি আছো তো তাত মোৰ লগত মানে বেলেগ হ'ব লাগিব না, হয় নাই বাৰু? ইয়াক মানে কি, ইয়াক মই বৰ ভাল পাওঁ। ইয়াক সেই জোনাকী জল বুলি কৈছে যে কথাটো সেইটোৱে। তাক মই তেতিয়া প্ৰথম লগ পাইছিলো, ইমান ভাল এক্টৰ। বাকী মানে চিৰিয়েল কৰি কৰি শেষ হৈ গৈছে। তাৰপৰা উদ্ধাৰ হ'ব লাগেতো। অকল গোটেই জীৱন যদি চিৰিয়েলেই কৰি থাকে নহ'ব নহয়। চিনেমা কৰিব লাগিব, বেলেগ কাম কৰিব লাগিব, নাটক কৰিব লাগিব, কিবা কৰিব লাগিব। চ' ইটছ এ হিউজ প্লেটফৰ্ম, মস্ত প্লেটফৰ্ম, প্ৰকাণ্ড এখন প্লেটফৰ্ম। চ' সেইকাৰণে তাক মই উদ্ধাৰ কৰি লৈ বিচাৰিছোঁ, সেইকাৰণে তাক গোটেই চব ঘূৰাই দিব বিচাৰিছোঁ। গোটেই মতা মানুহৰ কাঞ্চন মই টকলা আছিলো, নেক্সট চিনেমাত সি টকলা হ'ব, মোৰ চুলি থাকিব। মতা মানুহৰ চবতকে নাকটো ইম্পৰ্টেণ্ট, সেইকাৰণে আণ্ডাৰলাইন থাকে এডাল। এইবাৰ সহায় দিব দাদাই। তথাপি আমাৰ ভাল লাগিছে যে দাদাৰ লগত সেইডাল মই উৰাই দিম যে সেইটোৱে কৈছো। কিন্তু আমাৰ কাৰণে সঁচাকৈ ভাল লাগিছে যে দাদাৰ চিনেমাখনত যে আমাক ভাবিছে, এতিয়া আমি কিমান ভালকৈ কৰিব পাৰোঁ সেইটোহে কথা, হয়নে বাৰু? আপোনালোকৰ ভাল লাগিছেনে? বহুত ভাল লাগিছে। মই থকা কাৰণে ভাল লাগিছেনে? দৌৰি দৌৰি চাম অঘাইটম কম তই ক'বা সোমালি বে, তই নাছিলি কাষ্টত। দাদা বহুত এনেই ই বদমাছি। ই কৈছে মই সোমামে, মই চিনেমাখন থাকিম মানে তেনেকে চিনেমা শুনিব। মই কৰিমে, মই লাগিলে কেমেৰা আগতে দৌৰি থাকিম। কেমেৰা ৰ'ল হোৱাৰ পিছত মই এনেই দৌৰি দিম। এটা সময়তো ৰাখিব ন। মই দাদাই আমাৰ অসমীয়া গান গালে, ইংলিছ গালে, মই এটা গাওঁ নে মই দাদা পাৰ্মিশ্যন লৈ দাদাই কৈছে গাচোন, তই সহযোগ কৰিব। অ' লিলি অ' লীলা os besmesili que ama oi gilu ilela skero pilgele bi hamma o lili বুজি পাইছেনে? নাই পোৱা? মই বুজি পোৱা নাই, আপোনালোকে ক'ৰ পৰা বুজি পাব? মই কিন্তু বুজি পাইছো অকণ অকণ। অ' লিলি অ' লীলা, এবাৰ লিলিক মাতিছে, এবাৰ লীলাক মাতিছে। লিলি লীলা দুটা কেৰেক্টাৰ আছে, মাতিছে লাষ্টত পিছে শুই গ'লা, মানে কি লিলি আৰু লীলা দুইটা শুই গ'ল। মই জুবিন দাক লৈ এনেই এটা মই ভাবিছোঁ, এ জুবিন দা তুমি আমাৰে, ये अथनी नहीं हाथ चपड़ी देने यार। देखो कितना अच्छा गाया वो, हाथ चपड़ी मार दिया, थैंक यू। जुबिंदा তুমি আমারে, जुबिंदा তুমি আমারে, ও লুকায়া সা দেখা নেদা, লুকায়া সা দেখা নেদা, ওই খাল খুলির ভিতরে হয়েছে না। এই মানে স্কেলটো জুবিনা শুনালৈ খোজো গোটে মানে। মই এটা গান লিখি থৈছো, এইটো দাদাক কোৱা নাই আজি, মানে দাদাই গাবলৈ মোৰ সপোন আছে, নিজেতো গাব নোৱাৰোঁ। মোৰ গান এটা মই এঠাকে লিখিছোঁ যে দাদাই গাই দিয়ে দেই, মই গাই দিওঁ নে? চেষ্টা
মই এটা দাদাই গাব মানে মই দাদাক দিয়া নাই যদি গাই দিয়ে মই উঠাই হ'ম ঐ বাটে ঘাটে সতটো মইনা ঘূৰিছে ঐ তোমাৰ পিছত বহুত ল'ৰা মইনা লাগিছে ঐ চটি কাপোৰ ভিলেনে টনা দি মইনা টানিব ঐ টনা যোৰা লাগিব তোমাক লৈ মোৰ লাগিব তোমাক লৈ মোৰ লাগিব যে বাটে ঘাটে সতটো মইনা ঘূৰিছে তোমাৰ পিছত বহুত ল'ৰা মইনা লাগিছে চটি কাপোৰ ভিলেনে টনা দি মইনা টানিব টনা যোৰা লাগিব তোমাক লৈ মোৰ লাগিব তোমাক লৈ মোৰ লাগিব যে ঘুচিয়াই ঘুচিয়াই মইনা সৰাই দিম ওপৰৰে পাৰি মইনা তাকে ৰাই দিম ঘুচিয়াই ঘুচিয়াই মইনা সৰাই দিম ওপৰৰে পাৰি মইনা তাকে ৰাই দিম এইটো বিহু প্ৰগ্ৰাম নহয় নাই বিহু প্ৰগ্ৰাম নহ'লেও মই দাদাক বাৰু শুনালো মানে ভাল পাইছেনে কিন্তু এটা কথা কওঁ ই ভাল গায় কিন্তু বঢ়িয়া অকণমান বজাই দিয় নেক্সট চিনেমা ইয়াক ল'ব পাৰি ন পাৰি পাৰি ইয়াক গোৱাব পাৰি চিনেমা এফালে চলিব সি গান অকলে এফালে গায় মানে দাদাই আপোনালোকে নুশুনিলে দাদাই বেলেগ এটা কথা ক'লে দাদাই বা কৈ দিয়ক নাই চিনেমাত বেলেগ কথা এক্টিঙৰ বাহিৰে কি কৰিব পাৰে এবাৰ কৈ দিয়ক দাদা প্লিজ তই ভাল গাৱ তই গোৱাম মই বহুত বহুত ধন্যবাদ দাদা এটা কথা এবাৰ আমি চোৱাইছিলোঁ আমি বাবা এজনক চোৱালোঁ বোলে আমাৰ অনুষ্ঠানত হাঁহে হাঁহে কিন্তু মানুহে ভালকৈ চাপৰি নবজায় কিয় হ'ব বাবাজনে ক'লে ঠাণ্ডা দিনত দৰ্শকে এনেকুৱা কৰে নে গৰম দিনত মই বোলো দুইটা ছিজনত কৈছে গৰম দিনত যদি কৰে সেইটো নধৰিব কাৰণ এখন হাত ব্যস্ত থাকে বিচনী মাৰি থাকে আৰু ঠাণ্ডা দিনত মানুহবোৰেতো এনেকৈ বহে মই বোলো আমি কি কৰিম এতিয়া কৈছে আপোনালোকে অনুষ্ঠান ভালকৈ কৰি যাব যিসকল দৰ্শকে অনুষ্ঠান ভাল পায় হাত চাপৰি নবজায় সেইসকলে অহা জন্মত এনেকৈ হাত চাপৰি বজাব লাগিব থেংক ইউ হেৰি আপোনালোকৰ মহে কামোৰেনে কামোৰে কেতিয়াবা ভৰি এনেকৈ গেৱৰা তলত মহে কামোৰে দুটা মহে একেলগে অঁ কেতিয়াবা যদি দুটা মহে একেলগে কামোৰে ভৰিৰ তলত তেতিয়া ঘপকে মহ দুটা মাৰি নেপেলাব কাৰণ মহ দুটা বিয়া হৈ আপোনাৰ আশীৰ্বাদ ল'বলৈতো আহিব পাৰে হয়নে আৰু আপোনালোক সকলো ব্যস্ত মানুহ বিভিন্ন কৰ্মত ব্যস্ত মানুহ আপোনালোকৰ স্বাস্থ্যৰ যতন ল'ব গান শুনিব হাঁহিব খুলি আৰু এটা কথা মনত ৰাখিব বেছিকৈ আহাৰ গ্ৰহণ নকৰিব আৰু লঘোণেও নাথাকিব স্বাস্থ্য ক্ষতি হয় যদি বেছি ভোক লাগে খুব ব্যস্ত চুইংগাম এটা হ'লেও চুবাই থাকিব এটলিষ্ট পেটে ভাবিব যে ওপৰত হয়তো কি চুবাই আছে তললৈ নাহে নাহে দেখোন